নমস্কাৰ বন্ধুসকল, আধাৰ কাৰ্ড থাকিলে কোন ব্যক্তিয়ে লাভ কৰিব বিনামূলীয়াকৈ কৰোনা ভাইৰাছৰ ভেকচিন, তাৰ বিষয়ে মই আজি এইটো ভিডিঅ'ত সকলোবোৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈ চাই থাকিব। আৰু এটা সৰু ৰিকুৱেষ্ট, এই মোৰ এছামিছ টেকন'লজি শ্ব' ব্লগ চেনেলটো যদি পোনপ্ৰথমভাৱে চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিব। যেতিয়া মই নতুন ভিডিঅ' আপডেটবোৰ দিম তেতিয়া আপুনি পোনপ্ৰথমে পাব। ভাৰতীয়ই বিনামূলীয়াকৈ লাভ কৰিব কৰোনাৰ ভেকচিন। প্ৰাথমিক পৰ্যায়ত 30 কোটি লোকে পাব কৰোনাৰ প্ৰতিষেধক। প্ৰাথমিক পৰ্যায়ত কোনে কোনে ভেকচিন লাভ কৰিব, ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিছে তালিকা। চিকিৎসক, বয়োজ্যেষ্ঠ নাগৰিক, জটিল ৰোগাক্ৰান্ত বিশেষ অগ্ৰাধিকাৰ লাভ কৰিব। আধাৰ কাৰ্ডৰ সহায়ত লাভ কৰিব প্ৰতিষেধক। অৱশ্যে প্ৰতিষেধক লাভৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক নহয়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অনুসৰি প্ৰথম পৰ্যায়ত 4টা গোটৰ শ্ৰেণীৰ লোকক প্ৰদান কৰা হ'ব প্ৰতিষেধক। চিকিৎসক, নাৰ্ছ, আশাকৰ্মী, 1 কোটি স্বাস্থ্যকৰ্মীক প্ৰদান কৰা হ'ব কৰোনাৰ ভেকচিন। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব এই ভেকচিন। কোভিড যুদ্ধৰ সন্মুখত থাকি সেৱা আগবঢ়োৱা পৌৰকৰ্মী, সেৱাকৰ্মী 2 কোটি লোকে পাব ভেকচিন। ইলেক্ট্ৰনিক ভেকচিনৰ ইণ্টেলিজেণ্ট নেটৱৰ্কৰ জৰিয়তে পাব কৰোনাৰ ভেকচিন। ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো বন্ধুসকলৰ মাজত অলপ শ্বেয়াৰ কৰি দিব।